হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি ভিডিঅ'টো দুপৰীয়া 11টা মানে বাজিব হ'ল আৰু এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। কি দেখাব পাৰোঁ নাজানো আৰু তাকে আপোনালোকে চাই থাকিব শেষলৈকে। যদি ভিডিঅ'টো শেষত ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে আমাৰ ধুন কৰি দিয়াচোন, হাই দিয়াচোন, হাই দি দে না, দি দিয়া না, দিদি হাই না, দিদি আকৌ এনেকৈ হাঁহি এটা মই এতিয়া হাঁহি এটা হেল্ল' এভৰিৱান। আৰু এতিয়া দুপৰীয়া ভাত সাজ বনাবলৈ হ'ল আৰু এতিয়া ভাতখিনি পাতি থৈ আহিছোঁ। এতিয়া ভাবিছোঁ আজি কিবা ঘৰত মানে মাছ আনি থোৱা আছে আৰু লোকেল মাছেৰে বনাম বুলি আৰু তো আপোনালোককো দেখাওঁ। আৰু গৰৈ মাছ আৰু টেঙা বনাম বুলি ভাবিছোঁ। এতিয়া বাৰীলৈ যাওঁ, টেঙা পাত আনোগৈ আৰু ব'লক এতিয়া আমাৰ অকণমান সৰু বাৰীখনলৈ যাওঁ। তো ভিডিঅ'টো একেলগে চাই থাকিব। এতিয়া বাৰীখনলৈ সোমাই আহিছোঁ আৰু এয়া টেঙা পাত ছিঙি ল'ম। এয়া টেঙা পাত এইফালে আমাৰ বডি লাগি আছে, বডিও ছিঙি লৈ যাম বুলি ভাবিছোঁ আৰু ছিঙি লওঁ তেনেহ'লে চাই থাকক। ইয়াতে ছিঙি আনিলোঁ বডি আৰু এয়া টেঙা পাত। লোকেল শাকেৰে বনাম আৰু এসাঁজ আজি। আমাৰ ধুনে গাড়ী চলাইছে, মোক খেলাইছে নেকি? ক'লে গৈছে? আনিলা গাড়ীখন দিয়া, সেইদিকে চলোৱা আকৌ, এইদিকে চলোৱা আকৌ, বাহিৰলৈ নাযায় হা, আহা ইয়াতে চলোৱা। এয়া মাছখিনি এতিয়া বাছি ল'ব লাগিব ভালদৰে। সেয়া বচা হৈ গ'ল, এতিয়া ফ্ৰাই কৰি ল'ম আৰু হাফ ফ্ৰাই কৰি ল'ম। সেয়া হালধি আৰু নিমখ আনি লৈছোঁ। এয়া এতিয়া ফ্ৰাই কৰি ল'লোঁ আৰু এইখিনি তেলতে এতিয়া পিঁয়াজ আদা নহৰু দিছোঁ আৰু দাইলখিনি তেল মাৰি দিম, যিহেতুকে দাইল আৰু টেঙা পাতেৰে বনাম মাছ। টেঙা পাতখিনি ভজাৰ পিছত এতিয়া দাইলখিনি দিম আৰু এইফালে বনাই ল'ম ভাজিখিনি চিম্পুলকৈ আৰু এইফালে আমাৰ বডি ভাজি ৰেডি হৈ গ'ল।
এইফালে পুৰি লৈছোঁ গৰৈ মাছকেইটা অকণমান ফ্ৰাই কৰি অকণমান পুৰি লৈছোঁ যিহেতুকে গৰৈ মাছৰ পিটিকা বনাম। এইফালে লৈছোঁ পিঁয়াজ আৰু আদা জলকীয়া আৰু নৰসিংহ পাত আৰু গৰৈ মাছ পিটিকা কৰি ল'ম আৰু এয়া আমাৰ পিটিকা ৰেডি। এয়া আমাৰ আজি দুপৰীয়া সাঁজ ৰেডি। এখন লোকেল কাঁহী আৰু বটি ভাজি আৰু গৰৈ মাছৰ পিটিকা এইফালে গৰৈ মাছৰ টেঙাৰ জোল। হেল্ল' এভৰিৱান, আৰু এতিয়া দুপৰীয়া সাঁজ খাই মেলি আজৰি হ'লোঁ আৰু এনেই চিম্পুলকৈ এখন লোকেল আৰু থালি এনেকৈ খালোঁ আজি ভাত সাঁজ। আৰু এনেই চিম্পুল আৰু আপোনালোকৰ ৰেচিপি হিচাপে সেনেকৈ নহয় আৰু এনেই চিম্পুলকৈ বনাইছিলোঁ আৰু সেনেকৈ খালোঁ। আৰু এতিয়া আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব কি দেখাব পাৰোঁ। এতিয়া দুপৰীয়া ভাত সাঁজ খাই মেলি আজৰি হ'লোঁ আৰু ধুনৰ লগতে আৰু এতিয়া খেলি থাকিব লাগিব আৰু তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। এটা মাৰি দিয়াচোন, মাৰি দিয়া আকৌ হাঁহি এটা মাৰি দিয়া। বৰ ধুনীয়া হাঁহি মাৰিছে দেই। এতিয়া মাৰি দিয়া আকৌ। আইঅ পাৰিছে দেই। পৰিবা নেকি? আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব।